হয় নমস্কাৰ, জ্যোতি কলিতা। প্ৰথমে অম্বুবাচী শক্তিপীঠত আমাৰ সকলো অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অসমক যেতিয়া শান্তি সমৃদ্ধি আৰু উন্নতিৰ আশাৰে যেতিয়া মা কামাখ্যাই আমাক বৰদান দিয়ে তাৰে কামনা আৰু বিশ্ববাসী তাৰ বাকী এটা কথা ক'ব বিচাৰিছোঁ, এইবাৰ অম্বুবাচী মেলা হয়নে নহয়? এইবাৰ অম্বুবাচী মেলা যিটো হ'ল মানে ভক্তগণৰ শ্ৰেষ্ঠ প্ৰতিদান। কিন্তু এইবাৰ যেনেকৈ নৰকাসুৰে যেনেকৈ এটা ৰাতিৰ ভিতৰত চিৰি বনাই পেলাই মা কামাখ্যাক বিয়া পাতিব বিচাৰিছিল, ঠিক তেনেদৰে এইবাৰৰ বৰ্তমানৰ বিজেপিৰ যিজন CM তেওঁৰ নিৰ্দেশত যিমান ভক্তগণ আহিছিলে তেওঁলোকক এটা ৰাতিৰ ভিতৰতে শুই থকাৰ মাজত উঠাই পেলাই তেওঁলোকক মাৰি পেলাই খেদি পঠিয়াবৰ কাৰণে তেওঁলোকে যথেষ্ট প্ৰচেষ্টাৰে সকলো মানুহ দভাগ ৰাতিত উঠাই পেলাই পুৱা মানুহ উঠাই পঠাইছে। তাৰমানে এইটোৱে বুজাব খুজিছে আমাৰ CM-এ যে তেওঁ নিজে বৰদান ল'ব আৰু নিজে বৰদান ল'ব, বাকী যিমানবোৰ ভক্তগণ আছে আমাৰ ইয়াতে তেওঁলোক ক্ষুদ্ৰ। কিন্তু তেওঁ পাহৰি গৈছে যে জনতা জনাৰ্দন। দ্বিতীয় কথা হ'ল জনতা সদায় শ্ৰেষ্ঠ আৰু ভগৱানৰ যিটো আমাৰ ধৰ্মপীঠত মানুহবোৰ আহিছিলে সেই মানুহবোৰক খেদি পঠিয়া মানে মা কামাখ্যাক অপমান কৰে। আৰু এইবাৰ যথেষ্ট আমি দেখিছিলোঁ যিটো শক্তিপীঠৰ আমাৰ মেইন পীঠ তলত যিটো আমাৰ জাগা য'ত আমি মানুহবোৰে 7টা পাক আমি ঘূৰোঁ, সেই 7টা পাকৰ মাজতো এখন বেৰিকেড দি থৈ দিছিল, যিটোক কয় ধৰ্মভ্ৰষ্ট বুলি। আৰু ধৰ্মভ্ৰষ্ট হ'ব নাপায়। আৰু দ্বিতীয় কথা, ভগৱানৰ স্থানত মানুহ এজন আহি পেলাই তেওঁলোকে এটা ভক্তি এটা প্ৰণাম কৰি পেলাই যাব বিচাৰে, কিন্তু এইবাৰ 9টা বজাত বন্ধ কৰি দিছে। মানুহবোৰ ৰাতি যদি নাযায় শক্তিপীঠত তেতিয়া দিনত যাই পেলাই তাতে মানুহবোৰ যাব কেতিয়া? মানুহবোৰৰ প্ৰথম কথা মানুহৰ দিনত কাম থাকে, দ্বিতীয় কথা গোটেই ৰাতি মানুহবোৰ অহা যোৱা নকৰিলে দিনত অকল মানুহ আহিলেতো ভিৰ হৈ যাব। তো যাৰ কাৰণে বহুত ভক্তগণ যোনে এইবাৰ প্ৰণাম কৰিব পৰা নাই, তেওঁলোকে আহি পেলাই তেওঁলোকৰ আশীৰ্বাদ ল'ব পৰা নাই। লগতে তেওঁলোকৰ যথেষ্ট মানুহৰ লগত আদান প্ৰদানত কথা পাতিছোঁ, শুনিছোঁ তেওঁলোকে যথেষ্ট ক্ষোভ এইবাৰ বিজেপি চৰকাৰৰ ওপৰত, আমাৰ বৰ্তমান CM-ৰ ওপৰত, যে তেওঁ নিজে নিজৰ পুণ্য কামাই কৰিব খুজি পেলাই যেনেকৈ নৰকাসুৰে নিজৰ স্বাৰ্থত মা কামাখ্যাক বিয়া পাতিব বিচাৰিছিলে, কিন্তু তেওঁ 2টা চিৰি বনাব নোৱাৰিলে, কাৰণ তেওঁ অসুৰত্ব চৰিত্ৰ আছিলে আৰু তেওঁ জবৰদস্তি মানে জোৰকৈ তেওঁলোকে সেইটো বিয়া পাতিব বিচাৰিছিলে, যাৰ কাৰণে শ্ৰীকৃষ্ণই তেওঁক বধ কৰিছিল। আৰু শ্ৰীকৃষ্ণই যেতিয়া ভাও ধৰি পেলাই কুকুৰা হৈ পেলাই 2টা চিৰি নবনাওঁতে তেওঁ ডাক দিছিলে, ঠিক তেনেদৰে বৰ্তমানৰ CM-ৰ যিটো তেওঁ ধৰ্মভ্ৰষ্ট কৰিছে তেওঁ সেনেকৈ ভুগিব লাগে। কাৰণ ভগৱান সদায় শ্ৰেষ্ঠ আৰু ভগৱানৰ ভক্তক অশান্তি দিয়া মানে মা কামাখ্যাক অশান্তি দিয়া। আৰু এইকাৰণে এই বস্তুটো যিটো এইবাৰ প্ৰথাটোক তেওঁ সলনি কৰিব বিচাৰিছিলে এইটো কিন্তু ঘোৰ পাপ, আৰু এই পাপৰ ফল তেওঁ ভুগিবই লাগিব। আৰু এইটো আমি দিব নালাগে, এইটো ভগৱানে নিজে দিব। যেনেকৈ শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিলে ঠিক তেনেদৰে তেওঁৰো এটা সময়ত তেওঁ এইটোৱেই কৰিব।